Hey guys, আজি মই আপোনালোকক মোৰ ৰুমৰ লুক কেনেকৈ চেঞ্জ কৰিলোঁ তাৰ বিষয়ে জনাব আহিছোঁ। এইটো দেখিছে এখন বেৰ, মোৰ ৰুমৰ বেৰ আছিল শুদ্ধ উকা আৰু মই ইয়াক চেঞ্জ কৰিব লৈছোঁ। আহক চাওঁ কেনেকৈ চেঞ্জ কৰিছোঁ। চ' গাইজ মই তাৰ কাৰণে অনলাইনত অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ যোগেদি আপোনালোকে দেখিছে বৰ্তমান আহি পাইছে আৰু মই ৱালপেপাৰ অৰ্ডাৰ দিছিলোঁ আৰু ইয়াৰে দামটো আপোনালোকে চাব পাৰিব। এখন ৱালপেপাৰ 309 টকা লৈছে, 309 টকা ৱালপেপাৰৰ দাম এখনৰ আৰু মই ইয়াৰ দুখন অৰ্ডাৰ দিছিলোঁ। এতিয়া চাওঁ আহক পেকেট কৰি খুলি কেনেকুৱা হয়। এয়া মই পেকেটটো খুলিলোঁ, দেখিছে হয় ভাল আহিছে যথেষ্টখিনি, কিন্তু মই চাইছোঁ যে ইয়াৰ থিকনেছটো অলপ কম আছে, অলপ পাতলা ধৰণৰ হয়। লগাই চাওক কেনেকুৱা হয়, দেখা যাব, লগাই চালে আমি গম পাম। তো ইয়াতে আৰু ইয়াৰ লগতে ফ্লিপকাৰ্টে কি দিছে, এখন স্পেচুলা দিছে যাতে লগাওঁতে সহায় হয় আৰু লগতে এখন ব্লেড কাটাৰ দিছে যাতে কাটিবৰ কাৰণে ভাল হয়। আহক এতিয়া আমি কামটো আৰম্ভ কৰোঁ। মই কেঁচিৰে ৱালৰ জোখৰ মতে কাটি লৈছোঁ। ইয়াত জোখ কৰিবৰ কাৰণে খুব ভাল হৈছে, মাৰ্জিন দি থোৱাৰ কাৰণে। আৰু কাটি লোৱাৰ পাছত মই এনেকৈ এৰুৱাইছোঁ, তলৰ যিটো লেয়াৰ আছিলে সেইটো এৰুৱাই লৈছোঁ। আৰু এৰুৱাই লওঁতে খুব সাৱধান হ'ব আপোনালোক, কাৰণ যিহেতু পাতলা হয় ৱালপেপাৰখন, পাতলা হোৱাৰ কাৰণে কাটিবৰ কাৰণে এৰুৱাবৰ কাৰণে যথেষ্ট অসুবিধা হয়, কেতিয়াবা ফাটি যাব পাৰে। তো ফাটি গ'লে বেয়া হ'ব ৱালপেপাৰখন, গতিকে খুব সাৱধানে অলপ এৰুৱাই এনেকৈ ৱালত আমি এতিয়া লগাই দিম। ৱাল লগোৱাৰ পিছত চাওঁ কেনেকুৱা হয়, মিলাই এয়া দেখিছে ৱালত লগোৱাৰ পিছত খুব সুন্দৰ হৈছে দেখিবলৈ। এখন ৱালপেপাৰ লগালোঁ, বাকীকেইখন লগাব আছে। বাকীকেইখন লগোৱাৰ পাছত লুকটো হৈছে এয়া দেখিছে, খুব সুন্দৰ হৈছে, দেখিব খুব ধুনীয়া লাগিছে। এটা লাইক 3D কালাৰৰ 3D ষ্টাইলৰ এটা লুক আহি গৈছে। গোটেই ৰুমৰ দৃশ্যটোৱেই চেঞ্জ হৈ গৈছে, দেখিব